চিনি অকণমান কাৰ্লি কৰি ল'লোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ৰিম্পিজ ব্লগ এণ্ড ডেন্সলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাব, তেতিয়া গম পাব আমি ক'ত আছোঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। গতিকে লেটছ গ'। আচলতে আমি সকলোৱে ফটো মাৰি খুবেই ভাল পাওঁ, বিশেষকৈ ছোৱালীবোৰ, নহয়নে? আৰু তাতে এনেকুৱা ধৰণৰ স্পেচিয়েল মমেণ্টবোৰত এতিয়া যদি আমাৰ ফটো দুখনমান মাৰি নলওঁ আমাৰ হয়তো মনে নভৰিব। কি কয়? আজানবি দৰগাহ চাই আহি এয়া আমি গৈ আছোঁ নাৱত, আৰু এয়া হৈছে দিখৌ নদী। নাৱেৰে যাত্ৰা কৰি গৈ আছোঁ। বেছিকণ নালাগে বাৰু, পামগৈ এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমি পালোহি। এতিয়া আমি নাৱৰ পৰা নামি এতিয়া আমি যাম ৰামখাপি দেৱালয়। আমি সকলোৱে জানো কামাখ্যা ধামৰ কথা। ভগৱান শ্ৰীকৃষ্ণই দেৱী পাৰ্বতীৰ গাৰ প্ৰায় 51 ভাগ কৰিছিল, আৰু তাৰ এটা অংশ পৰিছিল নীলাচল পাহাৰত। তাত নিৰ্মাণ কৰা হৈছিল কামাখ্যা ধাম। আৰু ঠিক তেনেদৰে দেৱী পাৰ্বতীৰ এটা অংশ দিখৌমুখ দেওঘৰীয়া গাঁৱত পৰিছিল বুলি বিশ্বাস কৰা হয়, আৰু তাৰ ওপৰত নিৰ্মাণ কৰা হয় ৰামখাপি দেৱালয়। ইয়াত প্ৰতি বছৰে পূজা অৰ্চনা কৰা হয়, আৰু সেই তেওঁলোকৰ নিয়মমতে বলি প্ৰথা ইয়াত প্ৰচলন আছে। এয়া হৈছে দেওঘৰীয়া বৰনামঘৰ, ওচৰতে আছে ৰামখাপি দেৱালয়। ভিতৰত কাম চলি আছে, গতিকে ভিতৰলৈ যাব নোৱাৰিলোঁ। শ্ৰী শ্ৰী ৰামখাপি দেৱালয়, শিৱসাগৰ, দিখৌমুখ দেওঘৰীয়া গাঁও, দেওঘৰীয়া বৰনামঘৰ। ওপৰত আছে ময়ূৰ চৰাই, আৰু দেখিবলৈ বহুত ধুনীয়া লাগিছে। পৰিৱেশটো বহুত ভাল। এই নামঘৰ বা বহুত পুৰণি হয়, ইয়াত লিখা আছে। নামঘৰ বা বহুত পুৰণি হয়। 1 মে 2009 চনতে দেওঘৰীয়া ঘাটত 240 বছৰ হৈছিলে, আৰু এতিয়াতো 2020 11 বছৰ, অৰ্থাৎ 251 বছৰ। নামঘৰ ভাগ স্থাপন কৰা 251 বছৰ হৈছে। গৰম বহুত পৰিছে, তাতে আকৌ বহি আছোঁ জুইৰ ওচৰত। কিবা এটা বনাই থাকিলে ওচৰত থাকিও ভাল লাগে চাই মেলি, আৰু টেষ্ট কৰিও ভাল লাগে। তাতে আকৌ জুইত বনোৱা খাদ্য খুবেই টেষ্টি হয়, আৰু বহুতে ভাল পায় জুইত বনোৱা খাদ্য খাই। পিঁয়াজ দিছোঁ, আৰু এতিয়া মছলা দিছোঁ। ভাবিছে কিবা নিশ্চয় আছে, স্পেচিয়েলতকৈ স্পেচিয়েল কিবা এটা। আজি আমি আছোঁ পেহীহঁতৰ ঘৰত, কাইলৈ যামগৈ। গতিকে খানাটো অলপ ডাঠ হ'ব লাগিব, নহয় জানো? দেখি গম পাইছে নিশ্চয়, হাঁহৰ মাংস। হাঁহে মাহে এসাঁজ খাম বুলি ভাবিছোঁ, যিহেতু কাইলৈ যামগৈ। আৰু হাঁহৰ লগত কোমোৰা বেষ্ট হয়, কিন্তু কোমোৰা আমাৰ আজি অনা নহ'লে, গতিকে আলুৰ লগতে কাম চলাই দিব লাগিব। আলুৰ লগতো খাই ভালেই লাগে, ৰেচিপিটো ভালেই হয়, কিন্তু চিম্পুল ৰেচিপি, গতিকে গোটেই ভিডিঅ'টো দিয়া নাই। সকলোৱে বনাব জানে, সেইকাৰণে দিয়া নাই গোটেই ভিডিঅ'টো। আলুৰ লগতো খাই ভাল লাগে। হাঁহ সকলোৰে প্ৰিয়। কাৰ কাৰ প্ৰিয় মোক কমেণ্ট বক্সত জনাবচোন। ময়ো খাই ভালেই পাওঁ। শৰৎ মানেই শেৱালি, শেৱালি মানেই শৰৎ। শৰতৰ আগমনে শেৱালিৰ গোন্ধই চৌপাশ আমোলমোল কৰি তোলে, নহয়নে বাৰু? শৰতক লৈ, শেৱালিক লৈ বহুতজনে বহুতো কবিতা, গীত আদি ৰচনা কৰিছে। বাৰু যি কি নহওক, এতিয়া আমি মৰ্ণিং ৱাক কৰি আহি ৰাতিপুৱা শেৱালি ফুল বুটলিছোঁ। শেৱালি ফুল স্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজন। বিভিন্ন প্ৰকাৰে শেৱালি ফুল বনাই খাব পাৰি। মই কিন্তু বৰ বনাই খুব ভাল পাওঁ, আৰু নহ'লে ডিমৰ লগত ভাজি বনাইও খাই খুব ভাল পাওঁ শেৱালি ফুল। হেল্ল', গুড ইভিনিং গাইজ। এতিয়া কভাৰ ভিডিঅ' ক'বলৈ গৈছোঁ। ওচৰতে ধুনীয়া প্লেচ এটা আছে, চিনি অকণমান কাৰ্লি কৰি ল'লোঁ।
ভিডিঅ'টো মই আপলোড কৰিলোঁ, আপোনালোকে যদি চোৱা নাই মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে চাব। ফ্ৰেণ্ডছসকল, আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।